হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। ভিডিঅ'টো কেইবাদিনৰ আগৰে হয়। সেইদিনাখন ৰাতিপুৱাই ওলাই গৈছিলোঁ মই ডিব্ৰুগড় আছাম মেডিকেললৈ বুলি। আছাম মেডিকেলত আছে মোৰ খুৰা ল'ৰা ভাইটি। মই যাম বুলি জানি মাও আহিছে। মাহঁতৰ পিছে এইকেইদিন অহা যোৱা হৈয়ে আছে। গৈ পাই তাক দেখি মনটো বহুত বেছি বেয়া লাগিছিল। এক্সিডেণ্টটো বহুত ডাঙৰ আছিল। কি সাহসত মই নাজানো, চেলফি এখন মাৰোঁ বুলি মই তাৰ ফালে মোবাইলটো যেতিয়া লৈছিলোঁ, সি বহুতখিনি এক্টিভ হৈছিল আৰু তাত তেতিয়া দাই আৰু মই আছিলোঁ। তেতিয়া আমাৰ মনটো বহুত বেছি ভাল লাগিছিল। বাৰু যি কি নহওক, তাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে সি সোনকালে সুস্থ হয়। আৰু ঘূৰি অহা সময়ত যিহে লৰালৰি, ইফালে ট্ৰেইন ষ্টেচনত ট্ৰেইন ষ্টাৰ্ট হ'লেই ডাঙৰটো ভাইটিয়ে টিকেট কাটিবলৈ লৰালৰি, ইফালে মায়ে কৈছে আজি থাকি যা। চাওকচোন বাৰু কেনেকুৱা খৰধৰ হৈছে। একদম খৰখেদাকে মোক টিকেট কৰি আনি দিছে। দৌৰিব লগা হৈছে ফ্ৰেণ্ডছ। সেইফালে ট্ৰেইন ষ্টাৰ্ট হৈ গৈ আছে আৰু আমিও দৌৰি দৌৰি গৈ আছোঁ। এইফালে মোৰ আগত সিহঁত দুজনী পানী খাই গৈছেগৈ এইফালে। এইফালে ইহঁত দুজনী হ'ল যোৰহাটৰ ভাইটিৰ লগৰ।